আজি মন্দিৰলৈ যাম বুলি একো খোৱা নাই। এয়া ফল-মূল কেইটামান খাই লৈছোঁ। এয়া আহি পালোঁ, এয়া অৰুণাচলৰ পাহাৰ। এয়া দেখিছেনে, গৈ আছোঁ। এয়া পাহাৰ অৰুণাচলৰ, ইমান ডাঙৰ পাহাৰ। এইফালে যোৱা গলিটো মন্দিৰ, গংগা যমুনা মন্দিৰ। এইফালে এইটো ৰাস্তা, এইপিনেদি যাবগৈ লাগিব। এয়া দেখিছেনে, এইফালে যাবগৈ লাগিব। এয়া গৈ আছে আগত মানুহ। এয়া এই নদী মানে কি, এইফালেদি পানী মানে কোনো ধৰণৰ বন্ধ কৰা ছিষ্টেম নাই, আহি থাকে, এনি টাইম আহি থাকে। গংগা যমুনা পানী নেকি, ভালকৈ নাজানো বাৰু, কিন্তু মানে এনি টাইম আহি থাকে। এয়া মন্দিৰ, শিৱ মন্দিৰ, চাৰিওফালে মন্দিৰে আছে। এয়া দেখিছেনে, এনি টাইম আহি থাকে পানী। এয়া পাহাৰ, এয়া মন্দিৰ, শিৱ মন্দিৰ। সেইফালে আই থান, সেইখন আই থান হয়, আৰু তাত বিয়া-চিয়া সকলো হয়। আৰু ইয়াত জিৰণি কোঠা, জিৰণি ঘৰ, এইবিলাক ধুনীয়াকৈ তাত শৰাই দিব পাৰি। বিয়া বাৰু পাতে মানুহে। এয়া বাবা বহি আছে। তাৰপিছত এয়া বাবাই আমাক সুধি আছে, ক'ৰ পৰা আহিছে বুলি সুধি আছে। তাৰপিছত বাবাই তাৰপৰা প্ৰসাদো দিলে। বহুত ভাল কথা বতৰা বাবাও, আমাৰ লগত ভালকৈ কথা-চথা পাতিছে, চাহ চিনাকি হৈছে, আশীৰ্বাদ দিছে ধুনীয়াকৈ। ইয়াতো চাকি বন্তি ইয়াতো জ্বলাব পাৰি। এয়া শিৱ মূৰ্তি, তাত পানী ঢালিব পাৰি ধুনীয়াকৈ। সেয়াই আৰু এয়া পাৰ চৰাই দেখিছে, মন্দিৰত পাৰ চৰাইটো থাকেই। আৰু এয়া বাবাই আমাৰ লগত কথা পাতি আছিল, ক'ৰ পৰা আহিছে, বিদায় দিলে বাবাই, প্ৰসাদো দি পঠাইছে। এয়া আই থান। সেইফালে পিছফালে মানুহৰ ঘৰ আছে। এইফালে ৰাস্তা, এইফালে গোটেই মানুহৰ ঘৰ আছে। গমেই নাপায়, ৰাস্তাৰ পৰা চালে মানে নালাগেই যে মানুহৰ ঘৰ আছে। মন্দিৰটো গম পায়, আৰু মন্দিৰটো ইমান ভালকৈ ধৰিবই নোৱাৰি ৰাস্তাৰ ওপৰৰ পৰা যে মন্দিৰ আছে বুলি। আজি ইমান মানুহ নাই বাৰু, আজি আছে তথাপি ইমান নাই আৰু মানুহ, কমকৈ আছে আজি মানুহ। এয়া ভিতৰলৈ গৈ আছোঁ। এয়া ভিতৰলৈ গৈ আছোঁ। এয়া নন্দী আছে। সকলোৱে বিশ্বাস কৰে নন্দীৰ কাণত মনৰ কথা ক'লে পূৰণ হয় বুলি, আৰু ভিতৰত সকলোৱে আশীৰ্বাদ লৈ আছে। ভিতৰত শিৱ বাবাৰ মূৰ্তি এজন আছে, তাত সকলোৱে আশীৰ্বাদ লৈ আছে, চাকি বন্তি জ্বলাই আছে। আৰু পূজাৰীয়ে ধুনীয়াকৈ শিকাই দিছে কি কৰিব লাগে, আৰু তেখেতসকলে বহুত ধুনীয়াকৈ শিকাই দিয়ে, কিবা সুধিলেও ভালকৈ কয়। হয়, ঠিক আছে, আমিও সেয়া কৰি লওঁ। আৰু আহি পেলাই আপোনালোকক থুলমূলকৈ একেবাৰে শ্বৰ্টকৈ মানে অৰুণাচলৰ গেটখন দেখাবলৈ চেষ্টা কৰিছোঁ, যিমানখিনি পাৰিছোঁ দূৰৰ পৰা। কি বতৰ বহুত বেয়া কৰিছে। আহি ইয়াত ডিক্ৰং নদী আৰু এইখন দলংখন ভালকৈ দেখাব নোৱাৰিলোঁ, কাৰণ বতৰ বহুত বেয়া কৰিছে। সোনকালে যাব লাগে ঘৰলৈ। আৰু দলংখন কিয় নাজানো, গাড়ী আহিলে কঁপি যায়, কিয় ভয়ে লাগিছে দলংখন, মানে সঁচাকৈ বহুত কঁপিছিলে মানে গাড়ী আহোঁতে। আৰু বতৰ বহুত বেয়া কৰিছে, যিহেতু সোনকালে ঘৰ যাব লাগে। সেয়া দেখিছেনে, ইমান বতাহ বৰষুণ দিছে, যেনে তেনে ঘৰ আহি পালোহি। মানুহজন এতিয়ালৈকে ঘৰ আহিয়ে পোৱা নাই, বহুত চিন্তা লাগি গৈছেগৈ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব। আৰু কিবা ভুল হৈছে যদি এই কমেণ্টত জনাব।